নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্নটো হৈছে IPS হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে IPS হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হ'ল য়ামিন হাজৰিকা। 2 নম্বৰ প্ৰশ্নটো হৈছে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বৈজ্ঞানিকগৰাকীৰ নাম হ'ল ৰাঘৱ চন্দ্ৰ ডেকা। 3 নম্বৰ প্ৰশ্নটো হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হ'ল তৰুণ শইকীয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম হ'ল গোপীনাথ বৰদলৈ। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হ'ল মামণি ৰয়ছম গোস্বামী।